हेलो फ्रेंड्स, आज আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ লৈ আহিছো। ভাল খবৰ এইটোৱে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা টি মেনেজমেন্ট কোৰ্স মুকলি কৰিছে। এই কোৰ্সটো কৰিবলৈ হলে আপোনালোকে কিমান পঢ়া হ'ব লাগিব আৰু এই কোৰ্সটো কৰিবলৈ হলে কিমান টকা খৰচা কৰিব লাগিব আৰু কোৰ্সটো কৰিবলৈ হলে আপোনালোকে কেতিয়া এপ্লাই কৰিব লাগিব গোটেইখিনি ইনফৰমেশন আজি এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো। গতিকে এই ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই দিয়ক। নমস্কাৰ, মই জিতু গগৈ, আপোনালোকে চাই আছে টিগ্ৰ'এচিছ ইউটিউব চেনেল। সকলোকে এই চেনেললৈ স্বাগতম জনাইছো। স্বাগতম জনোৱাৰ লগতে আপোনালোকৰ বাবে এটা সৰু ৰিকুৱেষ্ট, যদি এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই ল'বলৈ নাপাহৰিব। তেন্তে আহক আৰু দেৰি নকৰি আজি যোনটো কোৰ্সৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো সেই কোৰ্সটোৰ বিষয়ে আমি আলোচনা কৰি লওঁ আহক। তো এই কোৰ্সটো আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত থকা টি হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টত আপোনালোকে কৰিব পাৰিব। আৰু এই কোৰ্সটো 1 ইয়াৰৰ কোৰ্স হয়। আৰু এই কোৰ্সটোৰ নাম কি? এই কোৰ্সটোৰ নাম হৈছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা অন টি প্ৰডাকশ্যন টেকনলজি এণ্ড স্মাৰ্ট মেনেজমেণ্ট। তো কোৰ্সটোৰ নাম শুনি নিশ্চয় গম পাইছে যে এই কোৰ্সটো ইণ্টাৰেষ্টিং কোৰ্স হ'ব। আৰু এই কোৰ্সটো আপোনালোকে 1 ইয়াৰ কৰিব লাগিব। দুটা এক্সাম হ'ব আপোনালোকৰ, এণ্টাৰ্ম আৰু মিড টাৰ্ম। আৰু এই কোৰ্সটো অনলি 25 জন ষ্টুডেণ্টহে কৰিব পাৰিব, মানে এটা বেচত 25 জন ষ্টুডেণ্টহে কৰিব পাৰিব। তাতকৈ বেছি ইয়াত কৰিব নোৱাৰিব। ইয়াতে উল্লেখ কৰি দিছে নটিফিকেশ্যনটো, যোনটো নটিফিকেশ্যন মুকলি কৰিছে তেওঁলোকে নটিফিকেশ্যনটো উল্লেখ কৰি দিছে যে অনলি 25 চিট কেপাচিটি অনলি 25 বুলি কৈছে। তো অনলি 25 জনেহে ইয়াতে এই কোৰ্সটো কৰিব পাৰিব। তো নেক্সট এতিয়া আমি জানিব লাগিব যে এই কোৰ্সটো কি ধৰণে সিলেকশ্যন হ'ব। যে 25 জনে আমি বহুতে এপ্লাই কৰিম, তো তাৰে ভিতৰত মাত্ৰ 25 জনেহে এই চিটটো পাব ইয়াত। তো কি ধৰণে তেওঁলোকক সিলেক্ট কৰিব অনলি 25 জনক? তো কি ধৰণে সিলেক্ট কৰাৰ আগতে আৰু এটা কথা আমি জানি লওঁ যে ইয়াতে কোনে কোনে কৰিব পাৰিব। আৰ্টছ, সায়েন্স, কমাৰ্চ সকলোৱে কৰিব পাৰিব। কিন্তু আৰু এটা কথা ইয়াত উল্লেখ কৰি দিছে যে সায়েন্সৰ যদিহে গ্ৰেজুৱেট হয়, মানে সায়েন্সত গ্ৰেজুৱেশ্যন কৰে, তেনেহ'লে তেওঁলোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। তো গম পালেই সায়েন্সৰ সকলে বেছি প্ৰাধান্য পাব ইয়াত এই কোৰ্সটোৰ বাবে, আৰ্টছ আৰু কমাৰ্চৰ সকলৰ তুলনাত, মানে সায়েন্সৰখিনিয়ে বেছি ইয়াত প্ৰাধান্য পাব। আৰু নেক্সট এতিয়া আমি জানিব লাগিব যে ইয়াত সিলেকশ্যনটো কেনেকৈ হ'ব। আমি প্ৰথমতে গম পালোঁ যে ইয়াত মাত্ৰ 25 জন ষ্টুডেণ্টহে কৰিব পাৰিম। তো ইয়াত সিলেকশ্যন পদ্ধতিটো একদম চিম্পল, মেৰিট বেচিছ এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। ইয়াত কোনো ধৰণৰ এক্সাম নহয়। তাত নটিফিকেশ্যনটোত উল্লেখ কৰিছে যে মেৰিট বেচিছ আৰু পাৰ্চনেল ইণ্টাৰভিউ বেচিছতহে ইয়াত সিলেকশ্যন হ'ব। তো এই কোৰ্সটো আপোনালোকে গম পালে যে কেনেকৈ চিট কেপাচিটি কিমান আৰু ইয়াত কেনেকৈ সিলেকশ্যন ল'ব। তো এতিয়া আমি জানিব লাগিব যে ইয়াৰ কোৰ্স ফিজটো কিমান। এই কোৰ্সটোৰ কোৰ্স ফিজটো বহুত বেছি নহয় টুকলাইৰ তুলনাত। টুকলাইটত 6 মান্থত 1.5 লাখ টকা লয়। কিন্তু 1.5 লাখ টকা টুকলাইৰ লগত তুলনা কৰিব নাযাওঁ, মানে ইয়াত কোৰ্সটো ডাইৰেক্ট মই কৈ দিছোঁ যে ইয়াৰ কোৰ্স ফিজটো 50,000। কিন্তু টুকলাইটটো একমডেশ্যন দিয়ে, কিন্তু ইয়াত একমডেশ্যন নিদিয়ে। তথাপিতো মানে ইয়াৰ একমডেশ্যন নিদিয়াৰ কাৰণে ইয়াৰ কোৰ্স ফিজটো সস্তা হৈ যায়, 50,000 অনলি। তো 50,000ত আপোনালোকে 1 ইয়াৰ এটা কোৰ্স কৰিব পাৰিব ইয়াত। কিন্তু এই কোৰ্সটোৰ আৰু এটা কথা মনত ৰাখিব লাগিব যে নিজে আপোনালোকে থকা খোৱাৰ ব্যৱস্থাটো নিজে কৰিব লাগিব। এই কোৰ্সটো মানে ইউনিভাৰ্চিটিত হোষ্টেলৰ সুবিধা তেওঁলোকে নিদিয়ে, তো নিজেই থকাৰ সুবিধাটো কৰিব লাগিব। তো আমি এই কোৰ্সটোৰ বিষয়ে আমি গম পালোঁ যে চিট কেপাচিটি কিমান, সিলেকশ্যন পদ্ধতি কেনেকুৱা আৰু কোনে কোনে কৰিব পাৰিব, আৰু ইয়াৰ এই কোৰ্সটোৰ কোৰ্স ফিজটো কিমান, গোটেইখিনি আমি এতিয়া গম পালোঁৱেই। এতিয়া আমি জানি লওঁ যে এই কোৰ্সটোৰ বাবে আমি কেতিয়া এপ্লাই কৰিব লাগিব, এই কোৰ্সটো ষ্টাৰ্ট হ'ব কেতিয়া। এই কোৰ্সটোৰ অলৰেডি এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। 15 ফেব্ৰুৱাৰী 2022 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াৰ এপ্লিকেশ্যন ফৰ্মসমূহ জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 15 মাৰ্চ 2022 তাৰিখলৈকে। 15 মাৰ্চ 2022 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যিসকলে গম পোৱা নাই এই ভিডিঅ'টো থ্ৰুৱেদি, তো তেওঁলোকে গম পালেই। যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকেতো নিশ্চয় নটিফিকেশ্যন পাইছে, সেইকাৰণে মই কৈছোঁ যে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ অহা হয়। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই কোৰ্সটো ষ্টাৰ্ট হ'ব, মানে ক্লাছসমূহ ষ্টাৰ্ট হ'ব 1 এপ্ৰিল 2022 তাৰিখৰ পৰা। তো আজিৰ ভিডিঅ'টোত মই সিমানখিনিতে কৈ আপোনালোকক সামৰণি মাৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ'টোত আপোনালোকৰ বাবে মই লৈ আহিম যে এই কোৰ্সটোৰ বাবে আপোনালোকে কি ধৰণে অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰিব, বা কেনেকৈ এপ্লাই কৰিব লাগিব, বা কি কি ডকুমেণ্ট লাগিব, গোটেইখিনি ইনফৰমেশ্যনৰ সৈতে আৰু এটা নেক্সট ভিডিঅ' লৈ আহিছোঁ। জাষ্ট আজিৰ ভিডিঅ'টোৰ আপোনালোকৰ বাবে অকল
ইয়াৰ নটিফিকেশ্যনটোৰ মানে কোৰ্চটোৰ ডিটেইলছহে আপোনালোকৰ বাবে লৈ আহিলোঁ তো এই খবৰটো নতুন খবৰটো পাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল পালে এটা লাইক মাৰাৰ লগতে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ঠিক আছে